চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে এপইণ্টমেণ্ট লৈ দিয়া হৈছে আৰু গোটেইখিনি আমাক একমডেট কৰিছে ৰাম মাধৱ তেতিয়া অৰ্গেনাইজেশ্যন সেক্ৰেটাৰী আছে তেখেত আমি কাৰ্বি আংলঙৰ তেতিয়া কংগ্ৰেছ চৰকাৰৰ আছে তেখেত এপইণ্টমেণ্ট দিছে আমাক মই প্ৰথমে 15 মিনিট গোটেইখিনি কাৰ্বি আংলঙৰ সমস্যা মই অৱগত কৰিলো মেমৰেণ্ডাম আকাৰ দিয়া হৈছে এই গোটেই দিয়াৰ পিছত তেখেতে আমাক 45 মিনিট দিয়া হৈছে কাৰ্বি আংলঙত বহুতো সমস্যা আছে ৰাজনীতিৰ সমস্যা বহুত দিনৰ পৰা দাবী কৰি আহিছে সাহিত্যহাৰী ৰাজ্য অসমৰ বৰ অসমৰ পৰাস্থাৰ্থত এইটো সাহিত্যহাৰী ৰাজ্যটো আপোনালোকে ভুল বুজিব নালাগে অসমৰ ভিতৰতে থাকে অসমৰ বাহিৰে নাযায় ষ্টেট উইদিন দ্য ষ্টেট অফ আছাম গতিকে সেই সমস্যাৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলঙত আৰু বেষ্ট কাৰ্বি আংলঙত 26টা সমষ্টিত সমান্তৰাল হিচাপে ডেভেলপমেণ্টৰ কামবিলাকক পূৰণ কৰাৰ স্বাৰ্থত আমি 1000 কোটি টকা স্পেচিয়েল পেকেজত খুজিছোঁ আৰু লগতে কাৰ্বি আংলং 6টা মিলিটেণ্ট গ্ৰুপছত সেই গ্ৰুপবিলাকত আলাপ আলোচনাৰ মাজতে সমস্যাটো সমাধান কৰিব লাগিব শান্তি চুক্তি কৰিব লাগে বুলি আমি দাবী কৰি আছোঁ তেখেতে নেক্সট দিনত আমাক ৰিপ্লাই দিছে যে হোম মিনিষ্টাৰক প্ৰেৰণ কৰা হৈছে যে সেই সোনকালে কেনেলেফ UPLA PDCকে আৰু KPLT 3টা সংগঠনৰ লগত সোনকালে আলোচনা কৰিব লাগে বুলি হোম মিনিষ্ট্ৰীত সেইটো চিফ মিনিষ্টাৰে এটা প্ৰেৰণ দিছে আৰু সেই আমি দিয়া মেমৰেণ্ডামৰ ৰিপ্লাইৰ লগে লগে দিছে আৰু নেক্সট দিনত যে নীতি আয়োগ জৰিয়তে কাৰ্বি আংলঙৰ ডেভেলপমেণ্টৰ কামৰ পূৰণ কৰিবৰ কাৰণে তেখেতে 94 crores 11 লাখ দিয়া হৈছে ডিফু ষ্টেডিয়ামত নেশ্যনেল ষ্টেণ্ডাৰ্ড আপোনালোকে দেখা পাইছে এইটো 45 crores দংকামুকাম 25 crores ডিফু ৰিভাৰ বিউটিফিকেশ্যন এনেধৰণৰ কিছুমান আঁচনি আমি গ্ৰহণ কৰিছোঁ টোটেল 94 crores 11 লাখ আজিলৈকে কোনো প্ৰাইম মিনিষ্টাৰে কাৰ্বি আংলঙৰ 60টোৰ আমি 1952 23rd জুনে আমি পাইছোঁ 60টোৰ ডিষ্ট্ৰিক্ট অঞ্চল এতিয়া আছে ইউনাইটেড মিকেল হিছে নৰ্থ কাছাৰী ডিষ্ট্ৰিক্ট আৰু ডিষ্ট্ৰিক্ট পোৱাটো আমি 1952 17 নৱেম্বৰ পাইছোঁ কিন্তু কাউন্সিল পাইছোঁ ডিষ্ট্ৰিক্ট কাউন্সিল পাইছোঁ 1952 23rd জুন তেতিয়া বহুতো প্ৰাইম মিনিষ্টাৰ আহিছে গৈছে কিন্তু আজিলৈকে স্পেচিয়েল পেকেজ হিচাপে বিশেষ পুঁজি হিচাপে আমাৰ কাৰ্বি আংলঙৰ কাৰণে আজিলৈকে মই দেখা নাই শুনা নাই আৰু ৰেকৰ্ড নাই পুঁজি দিয়া কিন্তু প্ৰথমবাৰ ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাৰ্বি আংলঙৰ কাৰণে 94 crores 11 লাখ উপহাৰ দিয়া হৈছে গতিকে আমি কাৰ্বি আংলং ৰাইজৰ হৈ আমি সকলো জাতি জনগোষ্ঠীৰ হৈ তেখেতক ধন্যবাদ দিছোঁ প্ৰথমবাৰ আগতে কাৰ্বি আংলঙত মইতো তেতিয়া আছিলোঁ দংকামুকাম কাৰ্বি ছাত্ৰসন্থা দংকামুকাম নিৰ্বাচন প্ৰচাৰ কৰিবৰ কাৰণে আহিছে আমাৰ ডক্টৰ মনমোহন সিং আগৰ প্ৰধানমন্ত্ৰী কিন্তু তেতিয়া একো আঁচনি দিয়া নাই একো ডিক্লেয়াৰো কৰা নাই একো ঘোষণা কৰা নাই নিৰ্বাচনত কিন্তু বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে কাৰ্বি আংলঙৰ আহিছে আমিও নিমন্ত্ৰণ কৰিছোঁ প্ৰায় 7 লাখ মান গোট খাইছে নিৰ্বাচনৰ কাৰণে তেখেতে অহা নাই কাৰ্বি আংলং আহিছে তেখেতে আঁচনি দিবৰ কাৰণে আহিছে কি আঁচনি দিছে তেখেতে যে তেখেতে আধালা স্থাপন কৰিছে ভেটেৰিনেৰী কলেজ এগ্ৰিকালচাৰ কলেজ গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ তেখেতে ফ্লৰিং থিপি আহি আধালা স্থাপন কৰিছে আৰু তেখেতে কৈছে